নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 ছেপ্টেম্বৰ আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যবাসীৰ কাৰণে এটা অতি জৰুৰী খবৰ। ৰাজ্যখনৰ লাখ লাখ নিবনুৱাসকলৰ বাবে অতিকৈ জৰুৰী খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা ৰাজ্যখনৰ যুৱক যুৱতীলৈ এটা ডাঙৰ ঘোষণা কৰা হৈছে। কি ডাঙৰ ঘোষণা কৰিছে সম্পূৰ্ণ সবিশেষ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাই আছোঁ। এটা বিগ ব্ৰেকিং জনাইছোঁ। লাখ লাখ নিবনুৱা যুৱক যুৱতীক সুখবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰেই নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব সোণালী সুযোগ। কোৱা হৈছে 5টা কামাণ্ডো বেটেলিয়নকে ধৰি 10,000 নিযুক্তি দিব এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এনেধৰণৰ ঘোষণা কৰিছে। ছেপ্টেম্বৰ মাহতেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যখনৰ লাখ লাখ যুৱক যুৱতীসকলৰ বাবে অতিকৈ ভাল খবৰ, এটা সুখবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা কোৱা হৈছে। শীঘ্ৰেই নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব এই সোণালী সুযোগ। 5টা কামাণ্ডো বেটেলিয়নকে ধৰি 10,000 নিযুক্তি দিব এইবাৰ চৰকাৰে।